লাহৰীঘাট আৰক্ষীৰ জালত পৰিছে জালিয়াতিৰে চাকৰি কৰি অৱসৰপ্ৰাপ্ত সেনা জোৱান। লাহৰীঘাটত আনৰ নামত চাকৰি কৰি অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ আটক হ'ল আন এজন লোক। প্ৰকৃততে জ্যেষ্ঠ ভাতৃৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰে সেনা জোৱানৰ চাকৰি কৰি অৱসৰ লৈছিল কনিষ্ঠ ভাতৃয়ে। জ্যেষ্ঠ ভাতৃ প্ৰাক্তন কাঠনিগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মুনীন বসুমতাৰীৰ হৈ চাকৰি কৰি অৱসৰ লৈছিল ভাতৃ হেমন্ত বসুমতাৰীয়ে। কিন্তু চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত বহু পলমকৈ হ'লেও আৰক্ষীৰ জালত পৰে হেমন্ত বসুমতাৰীৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ মুনীন বসুমতাৰী। অৱশেষত দুয়োকে লাহৰীঘাট আৰক্ষীয়ে আটক কৰি 566/21 গোচৰত US 170/420/468/471 IPC ধাৰাত গোচৰ ৰুজু কৰি দুয়োকে ইতিমধ্যে প্ৰেৰণ কৰিছে জেল হাজতলৈ। এতিয়া প্ৰশ্ন হয়, হেমন্ত বসুমতাৰীয়ে কেনেকৈ জালিয়াতি কৰিবলৈ সক্ষম হ'ল শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ? কিয় দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ল সমগ্ৰ ঘটনা পোহৰলৈ অহাত? প্ৰাক্তন সেনা জোৱান চাউল ৰেজিমেণ্টত দিছিলোঁ আৰু আমি অভিযোগ এটা পালোঁ যে কাঠনি গৰম বজাৰ নিবাসী মুনীন বসুমতাৰী তেখেতৰ ডকুমেণ্টছ লৈ তেখেতৰ স্কুলৰ যিবিলাক নথি পত্ৰ লৈ তেখেতৰ ভায়েক হেমন্ত বসুমতাৰী তেখেতে সেনাবাহিনীত 1999 তাতে যোগদান কৰে। চাকৰি কৰি আহি মোটামুটি 15 বছৰ চাকৰি কৰি আহি এতিয়া পেঞ্চন খাই আছে। তো যিহেতু কাৰোবাৰ বেলেগৰ নথি পত্ৰ লৈ নিজৰ ভাই হ'লেও বেলেগে ইউজ কৰি তাত যদি চাকৰি কৰা বা কিবা বেনিফিট চৰকাৰৰ বেনিফিট লোৱাটো সেইটো এটা অফেন্স। গতিকে সেইটো আমি কগনিজেঞ্চ ল'লোঁ, কগনিজেঞ্চ লৈ কেছ ৰেজিষ্টাৰ কৰিলোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত কৰিলোঁ। প্ৰাথমিক তদন্ত এতিয়ালৈকে আমি এইটো পালোঁ হয় কথাটো সত্য। তেখেতসকলক আমি এৰেষ্ট কৰি আজি মহামান্য আদালতলৈ প্ৰেৰণ কৰা। হেমন্ত বসুমতাৰীৰ দৰেই আন কোনো যুৱকেও জালিয়াতিৰে কৰি আছে নেকি চাকৰি? সেয়া আগন্তুক দিনত হৈ পৰিব লক্ষণীয়। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।